নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ স্বাৰ্থৰ বাবে কাম কৰা লোকক মহান কোৱা হয়। তেনে এগৰাকী মহান ব্যক্তিৰ নাম হ'ল মাদাৰ টেৰেছা। মাদাৰ টেৰেছাৰ জন্ম হৈছিল 1910 চনৰ 26 আগষ্টত। তেওঁৰ প্ৰকৃত নাম আছিল এনগেছ। তেওঁ অতি কম বয়সতে স্থানীয় এটা ধৰ্মীয় সংগঠনত যোগদান কৰিছিল, যাৰ বাবে তেওঁ 12 বছৰ বয়সতে নান হোৱাৰ তীব্ৰ ইচ্ছা হৈছিল। তাৰ পিছত তেওঁ 18 বছৰ বয়সত ঘৰ ত্যাগ কৰি আয়াৰলেণ্ডলৈ গৈছিল। তাৰ পিছত তেওঁ কেতিয়াও মাক আৰু ভগ্নীৰ সৈতে দেখা হোৱা নাছিল। এনগেছে প্ৰথমতে ইংৰাজী শিক্ষাৰ প্ৰশিক্ষণ লৈছিল আৰু তাৰ পিছতে তেওঁ লৰেটো কনভেণ্টলৈ গৈ নানৰ প্ৰশিক্ষণ লয় আৰু 1931 চনৰ 24 মে'ত এনগেছ মেৰী টেৰেছা নামেৰে জনপ্ৰিয় হয়। 1931 চনত টেৰেছাই কলিকতাৰ ছেণ্ট মেৰিজ স্কুলত যোগদান কৰে আৰু 1944 চনত অধ্যাপক হয়। কলিকতাত থকা সময়ছোৱাত তেওঁ কলিকতা মানুহৰ দুখ দুৰ্দশা, অভাৱ অনাটন দেখি তেওঁ মৰ্মাহত হৈছিল আৰু তেওঁ সকলোকে সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছিল। 20 বছৰো অধিক কাল লৰেটোৰ অধীনত কাম কৰাৰ পিছত তেওঁ 1948 চনৰ 16 আগষ্টত কনভেণ্ট ত্যাগ কৰিছিল আৰু দুখীয়া ভোকাতুৰ নিপীড়িতজনক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল। মাদাৰ টেৰেছাই 1950 চনৰ মিছনেৰী অৱ চেৰিটি নামৰ এটা সংস্থা গঠন কৰিছিল আৰু কলিকতাৰ বাটে ঘাটে পৰি থকা হস্পিটেলত স্থান নিদিয়া ৰোগীক বিচাৰি আনি তেওঁ চিকিৎসা কৰিবলৈ আৰম্ভ কৰিছিল। যিবিলাক শিশু অভাৱ আৰু অনাশ্ৰয়ৰ বাবে ৰাজপথত ঘূৰি ফুৰিছিল, সেই সকলো শিশুৰ বাবে তেওঁ নিৰ্মল শিশু ভৱন স্থাপন কৰিছিল। 1960 চনত মাদাৰ টেৰেছাৰ সেৱা কলিকতাৰ বাহিৰেও ভাৰতৰ বিভিন্ন ঠাইত বিয়পি পৰিছিল। 1997 চনত মিছনেৰী অৱ চেৰিটিৰ সহযোগত পৃথিৱীৰ 6খন মহাদেশৰ 120খন দেশতেই মাদাৰ টেৰেছাই গৃহ খুলিবলৈ সক্ষম হয়। টেৰেছাই জনসাধাৰণৰ সেৱাৰ নামত 97খন স্কুল আৰু 745খন হস্পিটাল প্ৰতিষ্ঠা কৰিছে। তেওঁ চিকিৎসা কৰা ৰোগীৰ সংখ্যা 1,82,948টা। ইয়াৰ উপৰিও তেওঁ জনসাধাৰণৰ সেৱাৰ বাবে বহুতো সংস্থা নিৰ্মাণ কৰিছিল। 1997 চনৰ 5 ছেপ্টেম্বৰত তেওঁ মৃত্যু হয় আৰু সমগ্ৰ বিশ্বত শোকৰ ছাঁ পৰে। তেওঁ কৈছিল, যদি আপুনি 100জন লোকক ভোজন কৰাব নোৱাৰে, তেন্তে কমেও এজন লোকক হ'লেও ভোজন কৰাওক। এনেদৰে যদি প্ৰতিজন মানুহে কমেও এজনক যদি সহায় কৰে, তেন্তে আমাৰ দেশত খাবলৈ নাপাই মৰা মানুহৰ সংখ্যা কিছু সংখ্যক হ'লেও কমিব। গতিকে বন্ধুসকল, মই আশা কৰোঁ আপুনি নিশ্চয় নিসহায়জনক সহায় কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে লাগিল। লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।